এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে এটা পুনৰবাৰ মই সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। এটা স্পেচিয়েল ভিডিঅ' হ'বলৈ আছে কাৰণ মানে এখন হিমালয়ন মানে আহি পালে আমাৰে হয়, কিন্তু কাৰ হয় নকওঁ বাৰু, নেক্সট ভিডিঅ'ত গম পাব। যদি ভিডিঅ'টো এইটো ভিডিঅ' চাই তেনেহ'লে নেক্সট ভিডিঅ'ত আপোনালোকে গম পাব গোটেইখিনি কথা। কাৰ হয়, কি কথা আছে, কোনদিনা কিনিলোঁ, এই ভিডিঅ'টো চালে আপোনালোকে গম পাব ভিডিঅ'টো। আৰু হিমালয়নখনত কিমান দাম ল'লে কিনাওতে আৰু ক'ৰ পৰা আনিছে সকলো কথাই আজি এই ভিডিঅ'টোত গম পাব। তেনেহ'লে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। এইখন আমাৰ নিউ গ্লেমাৰ, আৰু এইখন নহয় বাৰু, আমি তাতে ডাইৰেক্ট যাই লওঁ য'ত হিমালয়নখন আছে তালৈ একদম যাই পেলাই ডাইৰেক্ট ভিডিঅ'টো শ্বুটিং কৰিম। তো বন্ধু বান্ধৱীসকল চাই লওক, এইখনে হৈছে ফাইনেলি হিমালয়নখন আপোনালোকক দেখালোঁ আৰু হিমালয়নখন আনবক্সিং কৰি আছোঁ আপোনালোকৰ ওচৰত বৰ্তমান। আৰু চাই থাকক ভিডিঅ'টো কেনে লাগে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব। হিমালয়নখন চাই থাকক, আৰু হিমালয়নখন যদি এক্সিডেণ্ট হয় তেনেহ'লে হিমালয়নখন বেলেগ একো নহয়, মানে বেলেগটো একো নহয়, বেলেগ চব চেফটিত আছে, কিন্তু হেণ্ডেল যেটা হেণ্ডেল আছে সেইডাল ভাঙিবৰ চান্স থাকে। আৰু হিমালয়নখনৰ দাম হৈছে 2,55,000। আৰু হিমালয়ন অনা হৈছে গুৱাহাটীৰ পৰা। আৰু হিমালয়নৰ পূৰা ফুল ডিটেইলছ পাই থাকিব আগৰ ভিডিঅ'বিলাকত তেতিয়ালৈকে। আৰু মই ক'ত গ'লোঁ, দদৰাত গ'লোঁ, চাই থাককচোন, ভিডিঅ'টো শেষ হোৱা নাই। তো মৰমৰ অসমবাসী ৰাইজ, দেৱৰনাথৰ মানে এটা মন্দিৰ বনাই আছে সৰুকৈ, তাতে মানে টাইলছ আনিবলৈ গৈছে, টাইলছ। সেইবাবে মই ভাবিছোঁ মই যাওঁ, অলপ আপোনালোকক দেখে আহোঁ দদৰাত অলপমান দৃশ্য পৰিৱেশ। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। আৰু আমাৰ গাড়ীৰ ড্ৰাইভাৰ কোন জানে? আমাৰ গাড়ীৰ ড্ৰাইভাৰ হৈছে আমাৰ কাকা। দেখাই দিম বাৰু, আৰু ভিডিঅ'বিলাক চাই থাকক। এইবিলাক দদৰাৰ দৃশ্য, মানে দদৰাৰ মানুহৰ ঘৰবোৰ। এইটো গাড়ীৰ ড্ৰাইভাৰ হৈছে আমাৰ কাকা। আৰু আমি আহি পাই গ'লোঁ শিংমাৰী চক, আৰু আছে 1 কিলোমিটাৰ দদৰা চক পাবা। সেইবাবে আমি এতিয়া শিংমাৰী চক পালোঁ, আৰু আছে, আৰু এইটো হৈছে শিংমাৰী চক। আৰু ইয়াতে বজাৰ চজাৰ বহিছে, এইবিলাক নিজে দোকান, এইবিলাক বজাৰ চজাৰ বহিছে কাষত। আৰু এইটো আমি আহি তেল ডিপটো পাম, দদৰাৰ তেল ডিপটো লাহেকৈ এইটো তেল ডিপটো পালোঁ, আৰু ডাঙৰ চক অলপমান গ'লে এটা পুলিচক দেখা পাম। আৰু ফাইনেলি দদৰা চকটো পালোঁ। আৰু